নমস্কাৰ বন্ধুসকল কি কিয় কেনেকৈ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ দেশ ভাৰতবৰ্ষত অধিকাংশ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে আৰু আমাৰ দেশ ভাৰতবৰ্ষত সমস্যাৰ কোনো অন্ত নাই। এনে ক্ষেত্ৰত আমাৰ দেশৰ চৰকাৰে বহুত পইচা যদি প্ৰিণ্ট কৰি সকলোকে বিলাই দিয়ে তেতিয়াহ'লে আমাৰ দেশৰ দৰিদ্ৰতা দূৰ কৰিব পাৰে। কিন্তু চৰকাৰে তেনে নকৰে। সৰু হৈ থাকোঁতে মোৰ মনলৈ এই কথাষাৰ কেইবাবাৰো আহিছিল। মই ভাবিছিলোঁ পইচাবোৰ প্ৰিণ্ট কৰি বিলাই দিলেই সকলো সমস্যাৰ দূৰ হৈ যাব। সকলো হাতত যেতিয়া পইচা থাকিব তেতিয়া সকলো সুখী আৰু আমাৰ দেশখনো এখন ধনী দেশ হৈ যাব। কিন্তু চৰকাৰে এনেকুৱা কৰিব নোৱাৰে। কিয় নোৱাৰে তাৰ বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আজি আমি এই ভিডিঅ'টোত চৰকাৰে যদি আনলিমিটেড পইচা প্ৰিণ্ট কৰি সকলোকে বিলাই দিয়ে তেতিয়া কি হ'ব তাৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চৰকাৰে কিয় আনলিমিটেড পইচা বনাব নোৱাৰে তাৰ বিষয়ে জনাৰ আগতে আমি আমাৰ দেশৰ পইচা বনোৱা নীতি নিয়মসমূহ জানিব লাগিব। আমাৰ দেশৰ পইচা বনোৱাৰ দায়িত্ব ভাৰতীয় ৰিজাৰ্ভ বেংক, ইংৰাজীত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা চমুকৈ RBIক সম্পূৰ্ণৰূপে দিয়া হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে 1934 চনৰ পৰা এই কামৰ দায়িত্ব পাইছে। যদিও RBIক পইচা বনোৱাৰ দায়িত্ব দিয়া হৈছে তথাপিও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভাৰত চৰকাৰৰ পৰা অনুমতি লৈহে পইচা প্ৰিণ্ট কৰিব পাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আটাইতকৈ বেছি 10,000 টকীয়া নোটলৈকে ছপা কৰিব পাৰে। ইয়াতকৈ যদি বেছি মূল্যৰ নোট ছপাব বিচাৰে তেতিয়াহ'লে চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন 1934খন সংশোধন কৰিব লাগিব। যদিও ৰিজাৰ্ভ বেংকে সকলো নোট ছপা কৰে তথাপিও এটকীয়া নোটকে ধৰি সকলোবোৰ মুদ্ৰা ছপা কৰাৰ দায়িত্ব ভাৰত চৰকাৰৰ হাতত আছে। সেয়েহে আপোনালোকে মুদ্ৰাসমূহত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি লিখা দেখা নাপায়। RBIয়ে সকলো ধৰণৰ নোট প্ৰচলিত কৰে। যদিও কেন্দ্ৰীয় চৰকাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা প্ৰচলিত নোট বন্ধ কৰিব পাৰে। আমাৰ দেশত 2016 চনত হোৱা ডিমনিটাইজেশ্যনক ইয়াৰ উদাহৰণস্বৰূপে ল'ব পাৰি। এইবোৰৰ বাহিৰেও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আৰু এটা গুৰুত্বপূৰ্ণ কাম হৈছে দেশত ইনফ্লেশ্যন অৰ্থাৎ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা। RBIয়ে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰেপো ৰেটৰ সাল সলনি ঘটাই মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰে। ৰেপো ৰেট কি তাৰ বিষয়ে কেতিয়াবা বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আমি RBIয়ে কিয় আনলিমিটেড পইচা বনাব নোৱাৰে তাৰ বিষয়ে আলোচনা কৰোঁ আহক। পৃথিৱীৰ প্ৰায়বোৰ উন্নত দেশে পইচা বনোৱাৰ কিছু নিয়ম নিৰ্ধাৰণ কৰি লৈছে। সেইবোৰৰ ভিতৰতে এটা হ'ল মিনিমাম ৰিজাৰ্ভ ছিষ্টেম, যাক অসমীয়াত নিম্নতম সংৰক্ষণ প্ৰণালী বা ব্যৱস্থা বুলি ক'ব পাৰি। এই নিয়ম অনুসৰি RBIয়ে যিমান পইচা বনাব তাৰ নিম্নতম পৰিমাণৰ সোণ নিজৰ ওচৰত জমা ৰাখিব লাগিব আৰু বাকী অংশ গভৰ্ণমেণ্ট বণ্ড, ছিকিউৰিটিজ বা ফৰেইন কাৰেঞ্চি যাৰ মূল্য ভাৰতীয় টকাতকৈ বেছি তাক সংৰক্ষণ কৰি ৰাখিব লাগিব। গতিকে RBIয়ে সিমানখিনিহে পইচা ছপা কৰিব পাৰিব যিমানখিনি সোণ বা ফৰেইন কাৰেঞ্চি বা ছিকিউৰিটিজ RBIৰ হাতত সংৰক্ষিত থাকিব। যদি RBIয়ে সকলো নিয়ম নীতি উলংঘা কৰি যধে মধে পইচা প্ৰিণ্ট কৰিবলৈ ধৰে তেতিয়াহ'লে কি হ'ব তাক জানো আহক। যদি RBIয়ে বহুত পইচা প্ৰিণ্ট কৰি জনসাধাৰণক বিলাই দিয়ে তেতিয়াহ'লে সকলোৰে হাতত পইচা হ'ব। সকলোৱে প্ৰায়বোৰ বস্তু কিনিবলৈ সমৰ্থ হ'ব। কিন্তু বস্তু কিনা মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে বস্তুৰ চাহিদা অৰ্থাৎ ডিমাণ্ড বাঢ়িব। যিহেতু বস্তুটোৰ উৎপাদন সীমিত পৰিমাণৰ সেয়েহে বস্তুবোৰৰ দাম বাঢ়িবলৈ ধৰিব। ধৰি লওক এখন বাইকৰ ডিলাৰত বছৰি 10খন বাইক বিক্ৰী যায় আৰু কোম্পানীয়েও সেই অনুপাতে বাইক মেনুফেকচাৰ কৰে। যেতিয়া বাইক কিনিবলৈ মানুহ বেছিকৈ যাব তেতিয়া ডিলাৰে বাইকৰ দাম বঢ়াবলৈ ধৰিব। যদি এখন বাইক আগতে 1000 টকাত বিক্ৰী কৰিছিল এতিয়া সেই বাইকখনৰ দাম বঢ়াই দি তেওঁলোকে 1500 টকা বা তাতকৈ বেছি দামত বিক্ৰী কৰিব। অৰ্থাৎ 1000 টকাৰ ভেলু কমি যাব। এনেকৈ চালে বুজিব যে পইচা সৰহকৈ আপোনাৰ হাতলৈ আহিলেও আপুনি বস্তুবোৰো সেই অনুপাতে বেছি দাম দি কিনিব লাগিব। গতিকে পইচা সৰহকৈ থাকিলেও আপুনি ধনী হোৱাৰ আশা পূৰ্ণ নহ'ব। আফ্ৰিকাৰ জিম্বাবৱে নামৰ দেশখনে ঠিক এনে অৱস্থাই হৈছিল। দৰিদ্ৰতা দূৰ কৰিবলৈ সেই দেশৰ চৰকাৰে যধে মধে পইচা প্ৰিণ্ট কৰি জনসাধাৰণক বিলাবলৈ ধৰিছিলে।
তেওঁলোকে $1 মিলিয়ন, $100 বিলিয়ন আৰু $100 ট্ৰিলিয়ন দৰে বহুত ডাঙৰ পইচা প্ৰিণ্ট কৰিবলৈ ধৰিলে। মানুহৰ হাতত পইচা বাঢ়িল, কিন্তু সেই পৰিমাণে বস্তু নাবাঢ়িল, অৰ্থাৎ সেই দেশত উৎপাদিত বস্তু নাবাঢ়িল। এসময়ত এনেকুৱা অৱস্থা হ'ল যেতিয়া মানুহে এটা ব্ৰেড কিনিবলৈ $30 বিলিয়ন জিম্বাবুৱে ডলাৰ দিব লগা হৈছিল। ইয়াক হাইপাৰ ইনফ্লেশ্যন বুলি কোৱা হয়। 2008 চনত যদি আপুনি 10 টকা লৈ জিম্বাবুৱেলৈ গ'লহেঁতেন, তেতিয়া সেই 10 টকাৰ বিনিময়ত আপুনি জিম্বাবুৱেৰ 1,25,00,000 জিম্বাবুৱে ডলাৰ এক্সচেঞ্জ কৰি ল'ব পাৰিলেহেঁতেন। ইয়াৰ পাছতে জিম্বাবুৱেৰ চৰকাৰে নিজৰ কাৰেন্সি এৰি US ডলাৰৰ প্ৰচলন কৰিবলৈ ধৰিলে। এতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে যদি পইচা যধে-মধে প্ৰিণ্ট কৰি জনসাধাৰণৰ মাজত বিলাই দিয়া হয়, তেতিয়াহ'লে হাইপাৰ ইনফ্লেশ্যনৰ কাৰণে বস্তুবোৰৰ দামো বৃদ্ধি হ'ব। যদি আমি একাপ চাহ এতিয়া 10 টকাত কিনি খাব পাৰিছোঁ, তেতিয়া আমি একাপ চাহৰ দাম 1000 টকা বা 10,000 টকালৈ বৃদ্ধিও হৈ যাব পাৰে। গতিকে পইচা যদি আপোনাৰ হাতত বেছিও থাকে, তেতিয়াহ'লেও আপুনি ধনী হোৱাৰ আশা পূৰ নহ'ব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।